ভিখাৰী মগনীয়াসকলে দেশৰ বাবে কৰিব লাগিব কাম ঘোষণা মুম্বাই হাইকোৰ্টৰ। আমাৰ সমাজত বিভিন্ন স্তৰৰ মানুহে বসবাস কৰে। ইয়াৰ ভিতৰত কিছু সংখ্যক লোক যদি ধনী হয়, আন কিছুমান মধ্যবিত্ত আৰু আন কিছুমান আৰ্থিকভাৱে দুৰ্বল লোক। ইয়াৰোপৰি সমাজত এনেকুৱা কিছুমান লোক থাকে যিয়ে দুৰ্ভাগ্যবশতঃ নিজে কাম কৰি খোৱাৰ পৰা ব্যৰ্থ হয়, যাৰ বাবে নিজৰ পেটৰ ভোকৰ তাড়নাত লোকৰ পৰা খুজি মাগি 2 পইচা ইনকাম কৰে। বহু সময়ত বহু হৃদয়বান লোকে গৃহহীন তথা খুজি মাগি খোৱা লোকক সহায়ৰ হাত আগবঢ়োৱা দেখা পোৱা যায়। মুম্বাই হাইকোৰ্টে ভিখাৰী মগনীয়াসকলৰ বাবে এক ব্যতিক্ৰমী ৰায় প্ৰদান কৰিছে। তেওঁলোকে কৈছে যে দেশৰ উন্নতিৰ হকে ভিখাৰী মগনীয়াসকলৰ দায়িত্ব আছে, গতিকে তেওঁলোকেও দেশৰ বাবে কিছু অৱদান আগবঢ়োৱাটো জৰুৰী। ঘটনামৰ্মে পেচান নামৰ এক বেচৰকাৰী সংস্থাৰ ব্ৰিজেশ আৰ্যে নামৰ অধ্যক্ষ এগৰাকীয়ে চহৰখনৰ গৃহহীন লোক, ভিখাৰী আৰু দৰিদ্ৰ লোকসকলক 3 বাৰৰ আহাৰ, খোৱা পানী, আশ্ৰয় আৰু পৰিষ্কাৰ ৰাজহুৱা শৌচালয় প্ৰদান কৰিবলৈ আবেদন জনাইছিল। ইয়াৰ বিপৰীতে BMC আদালতক জনায় যে বেচৰকাৰী সংগঠনসমূহৰ সহায়ত সমগ্ৰ মুম্বাইত এই শ্ৰেণীৰ লোকসকলক খাদ্য আৰু চেনিটাৰী নেপকিন দিয়া হৈছে। আদালতে BMCৰ আবেদন গ্ৰহণ কৰিছিল আৰু কৈছিল যে খাদ্য আৰু সামগ্ৰী বিতৰণৰ ওপৰত অধিক নিৰ্দেশনা দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই। লগতে আদালতে কয়, যদি আবেদনখনত থকা সকলো অনুৰোধ গ্ৰহণ কৰা হয় তেন্তে এনে হ'ব যে মানুহক কাম নকৰিবলৈ অনুমতি প্ৰদান কৰা। আদালতে কয় যে দেশত ৰাজহুৱা শৌচালয় আছে আৰু ইয়াক ব্যৱহাৰৰ অৰ্থে নামমাত্ৰ মাচুলহে লোৱা হয়। আদালতে দিয়া এই ৰায় এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। News Desk Report, News 24/7